চেনি খাওঁতে অলপ সাৱধান দেই মই চেনি খোৱা বিধৰ আছিলোঁ কাৰণে আজি মোৰ এই অৱস্থা গতিকে সাৱধান তাৰে মই এই কাহিনীটো আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ চাই ল'ব শুনক ভালকৈ গুড আফটাৰনুন বন্ধুসকল ভালে আছে আশা কৰোঁ আজি এটা মই কাহিনী কৈ আছোঁ আপোনালোকৰ আগত মোৰ নিজৰ জীৱনত ঘটি যোৱা কথাটো হ'ল সেই কথাটো লৈ আজিও কেইজনমান বন্ধুৱে মোক বৰ জোকাই থাকে একচুৱেলি ইহঁতৰ কাৰণে মোৰ আজি এনেকুৱা অৱস্থা হ'ল ক'ব গ'লে কিন্তু মই কিবা এটা আশা কৰিছিলোঁ পাম বুলি টকা পইচা বহুত খৰচ কৰিছোঁ তো এই 2021 চনৰ কথা তেতিয়া লকডাউন চলিছিল গম পাই নহয় আমি তাতে আড্ডা মাৰি থাকোঁ গধূলা হ'লে গধূলা 8টা বজালৈকে তাতে থাকোঁ দিনটো তাতে থাকোঁ কাম অফিচত সোমাব নোৱাৰিব বেংকত গ'লে বাহিৰৰ পৰা হেৰি কৰিব লাগিব তো তেনেকৈ দাদাজনৰ লগত চিনাকি হওঁতে তেখেতৰ ৱাইফৰ লগতো চিনাকি হ'ল হোৱাৰ পিছত তেতিয়া ঠাণ্ডা নামিছিলে আপোনাৰ নৱেম্বৰ ডিচেম্বৰ তেতিয়া মানুহ কথা দাদাই মোক এদিন কিবা এটা বস্তু পঠাই দিলে ঘৰত ঘৰৰ পৰা আহোঁতে দোকানত দেৰি আহিলে তো মোক দাদাই ক'লে ফোন কৰিলে তেনেধৰণৰ কথা যাচোন এই বস্তুটো লৈ আহ তাৰপৰা লৈ গ'লোঁ লৈ যোৱাৰ পিছত বৌয়ে ক'লে যে নৰেশ ঠাণ্ডা বতৰ কেইটামান পকৰি আনি দিব পাৰিবা নেকি মই আৰু খোলা মনেৰে গৈছোঁ মই ভাবিছোঁ গৈ লৈ আনি দিছোঁ হেৰি কৰিছোঁ তো সেনেকৈ গৈ থাকোঁতে দাদা আজি এটা কিবা এটা আনিব পঠায় কালি এটা কিবা এটা আনিব পঠায় মই গম পোৱা নাছিলোঁ ভাবা নাছিলোঁ মনতে গৈ ছমাহমান তেনেকৈ চলিলোঁ দেই চলাৰ পিছত কিবা এখন বিয়া আছিলে মানে দাদাজনৰ কুকুৰখানি সেই বিয়াতে কিবা এটা কাজিয়া লাগিল মানে মই নাছিলোঁ মই বাহিৰত যাব লগা হ'ল মোকো মাতিছিলে মই বাহিৰত যাব লগা হ'ল মোৰ বন্ধু দুজন গৈছিলে মই আগতে আপোনাক কৈছোঁ যে বন্ধু দুজন এতিয়াও জোকাই থাকে কথাবোৰ হয় বাৰু ময়ো আশা কৰিছিলোঁ কিবা পাম বুলি সেইকাৰণেও মই খৰচা কৰিছোঁ আপুনি এটা বস্তু চাওক কিবা পাবৰ হ'লে কিবা দিবই লাগিব নিশ্চয় এইটো একদম সঠিক কথা গতিকে সেইটো কৈ লাভ নাই এইটো সঁচা কথা সেনেকৈ কাজিয়াখন লাগি আজি আমি এৰাই দিলোঁ কিন্তু তথাপি মই প্ৰেমত পৰিছিলোঁ কিন্তু তেখেতক সঁচা কথা ধন্যবাদ বাৰু কথাষাৰ কাহিনীটো ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব